কবিতাৰ শিৰোনাম মই মদাহী। তুমিতো জানাই মই মদাহী বুলি। মদৰ ৰাগীত মাতাল হৈ ৰাস্তাৰে ধলং পলং কৰি তোমাক বিচাৰি ফুৰিছিলোঁ সেইদিনাৰ গোটেই ৰাতি। আৰু তেতিয়া বতাহ বিজুলী বৰষুণ আহিব খুজিছিল মোৰ সতে। আৰু সেই সময়ত তুমি ক'ত আছিলা হে মোৰ বিধ্বংসী প্ৰেমৰ নাৰী? কোৱা নাই এবাৰ কোন নজনা পৃথিৱীত আছিলা শুই? এই মাতাল প্ৰেমিকৰ পৰা আঁতৰি কোন দূৰৈত আছিলা ৰৈ? মই মদাহী। মদাহী যদিও মোৰো আছে আৱেগ অনুভূতি, যদিও বা ৰাস্তাৰ কাষৰ খালী ঠাইখন কেতিয়াবা মোৰ জিৰণি, তথাপিও প্ৰতাৰণাক কোনো দিনেই দিয়া নাই সঁহাৰি। হে মোৰ বিধ্বংসী প্ৰেমৰ নাৰী, কোৱা নাই এবাৰ কোন পৃথিৱীত আছিলা শুই? তুমিয়ে নহয় জানো এই মদাহীৰ বিধ্বংসী প্ৰেমৰ নাৰী? এবাৰ কোৱা নাই মাথো এবাৰ এই মদাহীৰ তুমিয়েই সাহস বুলি।